এটি জোনাক ৰাতি আকাশত তৰাবোৰে তিৰবিৰাই আছে। এনেকুৱা লাগিছে যে জোনবাইজনীও মোৰ ফালে চাই আহি আছে। জোনাকী পৰুৱাবোৰে মোৰ চাৰিওফালে জকমকাই আছে আৰু মই ক্লান্ত হৈ বহি আছো আকাশলৈ চাই। চাৰিওফালে নিৰল নিস্তব্ধ আৰু সেই নিস্তব্ধতাৰ মাজত বিচাৰি আছো অতীতৰ সেই সময়বোৰ, অতীতত হেৰাই যোৱা মধুৰ স্মৃতিবোৰ। এতিয়াও কেতিয়াবা অতীতৰ স্মৃতিবোৰে মই নিদ্ৰা হৰণ কৰে। ক'বলৈতো বহুতেই বিচাৰিছিলো তাইক, কিন্তু ক'বনো ক'ত পালো। সপোনটো বহুতেই দেখিছিলো তাইক লৈ, কিন্তু বাস্তৱ জানো কৰিব পাৰিলো। সত্যটো এইটোৱেই, মই তাইৰ অবিহনে জীয়াই থাকিব লাগিব। কিন্তু খন্তেকো কিয় পাহৰিব নোৱাৰো। বাৰে বাৰে চেষ্টা কৰো তাইক পাহৰিব আৰু বাৰে বাৰে বাগৰি পৰো। কেতিয়াবা দুখবোৰ বৈ আহে চকু পানী হৈ, মুচি লওঁ মনে মনে কোনেও নেদেখাকে। কেতিয়াবা কান্দিব মন যায় হেঁপাহলৈ, কিন্তু কান্দিবওতো নোৱাৰো। সম্ভৱ নাছিল মোৰ তাইৰ অবিহনে জীয়াই থকাৰ। সম্ভৱ নাছিল মোৰ তাইৰ অবিহনে জীয়াই থকাৰ। কিন্তু মই মজবুৰ, মৰিবওতো নোৱাৰো।